নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই ইউটিউব চেনেললৈ আৰু আজি মই চিটি চেণ্টাৰ আহিছোঁ। ইয়াতে কি পায়, কি ব্ৰেণ্ডৰ বস্তু আছে আমি দেখাবলৈ যত্ন কৰিম। বলক আমি ভিডিঅ'টো চাই থাকোঁ। प्राइस किमान 150 10 পিস 10 পিছত 150 টকা। যদি পিঠা বজাৰ কৰিম বুলি ভাবি আছে চিটি চেণ্টাৰত আহক আৰু এনেকুৱা ডাব্বাত লৈ যাওক। 150 টকাত এটা সুন্দৰ হাইজিন মেইনটেইন কৰা পিঠা। কিমানখন আছে? 10খন। হোটেল লগত খাতি দিম দা। ফুড কোৰ্ট আহি পালোঁ আমি। ফুড কোৰ্টত ভিৰ যথেষ্ট আছে আৰু আমি এতিয়া আমাৰ এখন দাদাৰ দোকান আছে ইয়াতে, তাতে আহিছোঁ ককনাট ৱাটাৰৰ প্ৰাইচ কিমান চাবৰ কাৰণে। দাদা নাৰিকল পানী কিমান? 179। নাৰিকল পানী খাব নেকি? যদি আহে চিটি চেণ্টাৰত আহক আৰু খাওক ইয়াতে 179ত নাৰিকল পানী। খুব সুন্দৰভাৱে দিয়ে, হাইজিন মেইনটেইন কৰি খাব পাৰে আহিলে চিটি চেণ্টাৰত। এইফালে চোৱা গোটেইটো ফুল হৈ আছে মানুহেদি। ডিসকাউন্ট চলি আছে একদম বাম্পাৰ অফাৰ। লগতে এইখন হ'ল HP তাৰপিছত স্যামসাং গেলেক্সি। গাইজ দেখিবলৈ পাইছে ইয়াতে বিভিন্ন ব্ৰেণ্ড আছে, তাৰ মাজত লেন্সকাৰ্ট অন্যতম এখন চশমাৰ দোকান, যিখন দোকানত খুব ডিছকাউণ্ট চলি আছে। যদি আপুনিও চশমা ল'ম বুলি ভাবি আছে ইয়াত আহি ল'ব পাৰে। আহি খুবেই এটা ভাল লগা পৰিৱেশ দেখা পালোঁ। যান্ত্ৰিকতাৰ মাজতো অসমীয়া সংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াস যি চিটি চেণ্টাৰত, এয়া আপোনালোকক মই দেখাই আছোঁ, চাব পাৰে। হয়তো এনেবোৰ দৃশ্য আপোনাক খুবেই আনন্দিত কৰিব দেখিবলৈ পালে গুৱাহাটীত আহিও। গাইজ এতিয়া চিটি চেণ্টাৰ মলৰ পৰা বাহিৰত আহিলোঁ আৰু যিখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব।